নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু এইটো ভিডিঅ'টোত আমি গৈ আছোঁ ভাৰত ভূটান সীমান্তত লাগি থকা এখন ধুনীয়া ঠাই দাৰাগাঁৱলৈ। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহুদিন ঘৰত থাকিও আমনি লাগছি, আমি লগৰকেইটাই লগ লাগি মাইণ্ডটো ফ্ৰেছ কৰাকৈ দাৰাগাঁৱৰ পৰাই এবাৰ ফুৰি আহিম বুলি ভাবিলোঁ, যিহেতু ক'তো যোৱাও নাই। ভিডিঅ'টো শেষলৈ চাওক আৰু মজা মজা চিনাৰী দেখা পাব। এই দাৰাগাঁৱলৈ যোৱা আমি ৰাস্তাটো আহি পালোঁ। এই দুটা ৰাস্তা আছে, ইফালে যায় মইনা পুখুৰী। আমি ইফালে নাযাওঁ আজি, আৰু ইফালে যাওঁ, ইফালে ডাইৰেক্ট দাৰাগাঁৱলৈ যাই পাম। আৰু এই পথাৰত ৰোৱনীবিলাকে ভুঁই ৰৈ আছে, আৰু আজি অলপ বতৰটো ডাৱৰীয়া বতৰ। সেইকাৰণে আমি ভালকৈ পাহাৰখন দেখা পোৱা নাই। যদি একদম বতৰটো ফটফটীয়া হ'ল হয়, তেতিয়াহ'লে একদম পাহাৰখন দূৰৰ পৰাই বঢ়িয়াকৈ দেখা পাই থাকে। এতিয়া আমি যাই আছোঁ, এয়া আমি অলপ পাহাৰ পালোঁৱেই, এইখিনি অশোক। এই দাৰাগাঁওখন মানে এখন গাঁও হৈ ভাৰত ভূটান সীমান্তত অৱস্থিত, আৰু এই দাৰাগাঁওখনতে এটা ধুনীয়া পিকনিক স্পট, আৰু ভূটানৰ পৰা বৈ অহা নৈটোৰ বাবে ই খুব ধুনীয়া এটা মনোমোহা দৃশ্য হৈ উঠে, আৰু লাহে লাহে বহুত ফেমাছো হৈ আহিছে। ইয়াতে পিকনিক খাব, গা ধুব আহে। আমি অলপ পিছতে গৈ পাম, স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আৰু আমি গেটখন আহি পালোঁ, দাৰাগাঁও পিকনিক স্পট গেট। আৰু আমি দাৰাগাঁও আহি পালোঁৱে। এইখন ওপৰত এখন SSB কেম্প। দাৰাগাঁৱত সোমাবলৈ এণ্ট্ৰি কৰিব লাগিব। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ এই ধুনীয়া স্পটটো, আৰু এয়াই হ'ল দাৰাগাঁও। দাৰাগাঁওখন আমি পাই গ'লোঁ, খুব ধুনীয়া স্পট, নিজৰা বৈ আহি আছে। আৰু এইখন আমি পাহাৰৰ পৰা তললৈকে নামি যাব লাগিব। এইখনেই হ'ল সুন্দৰ দাৰাগাঁও, আৰু আমি লাহে লাহে যাব লাগিব, কাৰণ একদম নামনীয়া হয় এইখিনি। এয়াই হ'ল দাৰাগাঁও, আপোনালোকে চাই লওক। আজি অলপ ডাৱৰ বতৰ, সেইকাৰণে আপোনালোকে ইমান ভালকৈ দেখুওৱা পোৱা নাই, কিন্তু চাওক ইমান ধুনীয়া প্ৰকৃতিৰ পৰিৱেশত এয়া হ'ল সুন্দৰ দাৰাগাঁও। আৰু এইফালেদি একদম ফুল স্পীডত পানী বৈ গৈ আছে, এইফালেদি এনেকৈ পানী বৈ গৈ আছে এইফালে। আৰু সেইটো ছাইডত মেইন গা ধোৱা স্পটটো আছে, আৰু তাতে গা ধুই একদম মজা লাগে। আপোনালোকে আহিব, ইয়াত একদম ধুনীয়া আল্টিমেট প্লেচ হয়। এতিয়া মই উপস্থিত আছোঁ দাৰাগাঁও, আৰু মোৰ লগত আছে কৰণ বন্ধু, স্কুলীয়া বন্ধু। কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে, আহিয়ে পোৱা নাছিলোঁ এইটো জেগাত, আজি ফাৰ্ষ্ট আহিলোঁ। আৰু এই পাহাৰবোৰেই হ'ল ভূটান। এয়া ভূটানৰ পৰা বৈ আহিছে একদম, এইখন হ'ল ভূটান।
আৰু ইয়ালৈ আহি বহুত ভাল লাগিল, বহুত টাইম থাকিলোঁ, এনজয় কৰিলোঁ ফ্ৰেণ্ডছবোৰৰ লগত। চ' এতিয়া আমি ইয়াৰ পৰা যাওঁ, আপোনালোকে ইয়ালৈ আহিব, খুব ধুনীয়া প্লেচ হয়। আৰু গাড়ীখন ওপৰত উঠি গ'ল, বহুত ওখ হয়, সেইকাৰণে মই নামি দিছোঁ। ধুনীয়া প্লেচ হয়। আৰু এতিয়া আমি যাওঁ দাৰাগাঁৱৰ পৰা, বহুত ভাল লাগিল। চ' বাই বাই দাৰাগাঁও। কেনে পালে ভিডিঅ'টো কমেণ্টত জনাব, যিমানখিনি পাৰিছোঁ কৰিছোঁ, কিবা ভুল হ'লে ক্ষমা কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ছাপোৰ্ট কৰিব। আৰু আজিলৈ ইমানেই, বাই বাই, থেংকছ ফৰ ৱাটছিং।